একেটা কথা একেটা কামকে কিমান কৈ থাকিবা আমনি লাগি গৈছে হাজিৰা দিব ভাল নালাগে এটা কাম ঐ বাবা মাৰিয়ে আছা কি কৰিম টাইম কেইটা হ'ল গম পাইছা কেইটা হ'ল 7টা বাজিল তেনেহ'লে বুৰ্বক নেকি তই কি কৰিম এতিয়া হেই আহ ক'ত যাম হেই বাদ দিয়া কাম বেয়া হ'ব নেকি কথাটো বেয়া নহয় মোৰ কথা শুন মেনেজাৰ কেইটা বাজিতে গ'ল কচোন 3টা বাজি সি আহিছিল কেইটা বাজিত 10টাত আমি আহিছোঁ কেইটাত 6টাত এতিয়া যাম 7টা বাজিত তাৰ হাজিৰা কিমান তাৰ হাজিৰা 500 আমাৰ কিমান 300 ইমান বুৰ্বক থাকে মানুহে 6টা বাজিব 7টা বাজিলে কাম কৰিছোঁ ৰাতি হাজিৰা বহোৱাৰ কথা ক'লে মাতে নেদে এবাৰ বাদ দিম আমি কাম মোৰ আমনি লাগি গৈছে এসোপা কওঁকে মোৰ একে আমনি লাগি গৈছে ইমিনটি পোৱালি আনি দিব ইমান অনা কৰি দিব লাগে কাম নাখাই তাতকৈ নিজে খোলা লাভ আছে আমি ডাঙৰ কৰোঁগৈ এয়া নকৰোঁগৈ বাদ দিম আজি মেনেজাৰ লগত কথা পাতিম তই যদি বঢ়াই দেই থাকিম নহ'লে নাথাকোঁ নাথাকোঁ গম পাইছা কিবা এটা বুদ্ধি কৰিম কবি মই আছোঁ লগত হয় নেকি মই আছোঁ লগত ব'ল কথা এটা পাতিম ক'ব পাৰিবি নে নহয় পাৰিম মই আছোঁ লগত ডাইৰেক্ট কথা ক'ব লাগিব ডাইৰেক্ট কথা পাতিম গম পাইছে না বোলো কম কথা এটা আছে বোলো সি 10টা বাজিত আহে 3টা বাজি গুচি যায় আমি এতিয়া 6টাত আহোঁ এতিয়া 7টা বাজি গ'লে সেইটো যাবাই পাৰা সি বহি থাকে কলম মাৰি থাকে আমিতো চাহ দিনটো কামেই কৰিয়ে থাকোঁ আমাৰ হাজিৰা কম আমাৰ হাজিৰা 300 টকা দে সি 500 টকা দে আমাক দিব লাগিছে 800 টকা এই হাজিৰা কথা মই এইটো কৈছিলোঁ মাৰিব লাগিব নে দে হ'ব ৰচোন সেয়া কৈ পেলাই যায় ইয়াত চিটিং কৰিলে নহ'ব ইমান কষ্ট আমাক বুৰ্বক খোলা গম পাইছে তই একো কৰা নাই যেতিয়া মই সেইটো কাৰণে একো কৰা নাই আজি নহয় কালি বহাব বুলি ভাবি আছোঁ এতিয়া কি মেনেজাৰৰ লগত কথা পাতিবি মেনেজাৰৰ লগত কথা নাপাতিম ডাইৰেক্ট মালিকৰ লগত কথা পাতিম মেনেজাৰৰ লগত কথা পতা ভাল হ'ব নেকি মেনেজাৰৰ লগত কথা পাতিলে সি চুচুৱে থাকিব ডাইৰেক্ট মালিকৰ লগত কথা পাতিম মইতো কৈছোঁ মেনেজাৰৰ ওচৰত কৈছিলোঁ মাত তুলি নিছিলোঁ মালিকৰ লগত কথা পাতিম মালিকৰ ওচৰত কথা ক'ব পাৰিবি নে নহয় মই আছোঁ লগত টেনশ্যন লৈ মালিকৰ লগত খাটাং কথা পাতিম ডাইৰেক্ট কথা পাতিব লাগিব কোন সোমাই দৰ্জা খোলা আছে মানুহ আছেনে আছে তোমালোকে যোৱা নাই নেকি ঘৰ নাই গাঁও চাউল ধুব লাগিব তামাম লেতেৰা কোৱাচোন কথা অহাৰ কাৰণে ডাইৰেক্ট সোমাই আহিলোঁ আৰু মানে মেইন প্ৰব্লেম আমি ইমান দিনৰ কাম কৰি আছোঁ আপুনি জানে কিন্তু মেনেজাৰৰ লগত কথা পাতিছিল দৰমহা বঢ়াম কৰিবলৈ এদিনো নবঢ়ায় মই এদিন ক'লোঁ মেনেজাৰ মই বোলো 300 টকা হাজিৰা 300 টকা হাজিৰা নোপোচে হাজিৰাটো অলপ বঢ়াই দিব মাত বোলে নিদিলে গুচি গ'ল খং উঠিবলৈ নুঠে কচোন বোলো আপোনাৰ ওচৰত যাওঁ আজি কি কয় এতিয়া তোমালোকৰ সমস্যাটো কি মানে দৰমহাটো বঢ়াব লাগে দৰমহাটো অলপ বঢ়াই দিব লাগে কিন্তু এতিয়া আমি 6টা বাজিত আহোঁ সি আহে 10টা বাজিত আকৌ আমি যাওঁ 7টা বাজিত সি 3টা বাজিতে গুচি যায় মেনেজাৰ তাৰ হাজিৰা বোলে তাৰ হাজিৰা হ'ল 500 টকা আমাৰ 300 টকা আমাৰ কষ্টটো বেছি নে তাৰ কষ্টটো বেছি আপুনি কওকচোন আৰু সি বহি পেলাই খালি লিখিহে থাকে বহি আমিতো দিনটোতো কাম কৰিয়ে থাকোঁ চাৰা মেজাৰমেণ্ট আমি কৰিব লাগে ক'ত বস্তু ক'ত কি কথা পোৱালি ছোৱালী চাইড কৰিব পানী দানা আকৌ কৰিব লাগিব চাফা কৰিব লাগিব সি লেখি থাকিলে নহ'ব মেনেজাৰৰ লগত বাৰু মই কথাটো পাতিম তোমালোকৰ কথাখিনিও মানে মই আলোচনা কৰিম বাৰু এতিয়া মানে তোমালোকে আহিলে যদি কথা এটা নহয় যোৱাদি মই মানে টোপনি হোৱা নাই এই কথাটো বাৰু মই আলোচনা কৰিম মেনেজাৰৰ লগত আলোচনা কৰিম দৰমহাটো কি কৰিব পৰা যায় কিন্তু তোমাৰ বস্তু এটা মই চাব দিব পাহৰি গ'লোঁ কি ৰাতি একেবাৰে টোপনি অহা নাই এই ফাৰ্মৰ পিছফালে একে কুকুৰে মানে ইমান হুলস্থুল কৰি আছে এই বাকী কুকুৰজনী আছিল যে পোৱালি দিলে নেকি পোৱালি দিব পাৰে হয়তো সেইটো কাৰণে মানে মোৰ বিষয় আছে তোমালোকে যে কথাখিনি পাতিছোঁ যে বাহিৰা মানুহ হ'লে মই কথা নাপাতিলোঁহেঁতেন এই বিষয়টো মই আলোচনা কৰিম বাৰু এটা কাম কৰিবা নেকি তুমি এবাৰ পটককৈ চাই আহাচোন কুকুৰজনী পোৱালি ছোৱালী কিবা দিলে নেকি পটককৈ চাই আহিব আহি পেলা চালোঁ মানে শুই আছে পোৱালি দিলে পোৱালি দিছে
ওচৰত যাব পৰা নাই কিন্তু মানে ভয় লাগেতো কামোৰে যদি কেইটা পোৱালি দিছে পোৱালিকেইটা দেখা নাই আন্ধাৰ যে টৰ্চ মাৰি চাইছোঁ ইমান দেখা নাযায় চোৱাচোন পোৱালি কেইটা দিছে চাই আছোঁ পোৱালি কেইটা দিছে কোৰ পোৱালিকে চাব লাগে হা কোৰ পোৱালিকে চাব লাগে নাই কেইটা পোৱালি দিছে চাওঁ ডাঙৰ হ'লে মই এটা লৈ যাব লাগিব লৈ যাবা আহিলা অঁ কেইটা পোৱালি দিছে 5টা 5টা অঁ মতা নে মাইকী সেইটো ক'ব পৰা নাই ক'লা 3টা বগা 2টা মতা মতা নে মাইকী এইটো এবাৰ জানিব লাগিছিল চাই গ'ল আকৌ এবাৰ চাই গ'ল পটককৈ অঁ মতা হ'লে কাম নাই এইটো গম পাইছে নাই মতাবিলাক পাগলা হৈ যায় না মাইকী কুকুৰ হ'লে কাম আছে ভাল মানে পঢ়া দিয়ে ঘৰতে অঁ চাইলোঁ আহিলা বগা যে 3টা আছিলে অঁ 3টাই মাইকী হয় নেকি অঁ মাইকীকেইটা ভাল আছে মাইকী কুকুৰ হ'লে সুবিধা হয় মানে মতা কুকুৰবিলাক পগলা হৈ যায় আৰু ক'লা 2টা যে মতা তুমি মতা এটা লৈ যাবা এতিয়া দুটাহে মতা ন অঁ মাইকী 3টা মাইকী 3টা ঠিকে আছে দিয়া ভালে হ'ল মই মানে যাবও পৰা নাই সেইফালে ইয়াত মোৰ বিষয় আছে তোমালোকে আমাৰ মেনেজাৰ গ'লেই নে 3টা বজিতে গুচি গ'ল গুচি গ'ল ন নাই মানে হেৰি সি সোনকালে যাই গ'ল এতিয়া মোক পইচা অলপ উঠাব দিয়া কথা আছিলে মই ফোন এটা কৰোঁ ৰ'বাচোন আজি দেউমুৰ কথা কয় অঁ মেনেজাৰ ছাৰ অঁ পইচাখিনি উঠালা নে তুমি ঘৰ যাওঁতে সোমাই দিয়ে যাবা নহ'লে আহিছাই নেকি এবাৰ সোমাই যাবাচোন মেনেজাৰ আহিছে বোলে ৰ'বা কথাটো পাতিয়ে দিম নহ'লে তোমালোকৰ বিষয়টো অঁ সেইটো পাতাটো ভাল আহিয়ে পাব ৰ'বা অঁ আহি পালা আহিলোঁ বহা তোমালোকে যোৱাই নাই নেকি নাই 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 সিহঁতে আহিছিলে কিবা এটা কথা কাৰণে অঁ ৰ'বাচোন ৰ'বা বহা আগতে এটা কাম কৰাচোন এই ফাৰ্মৰ পিছফালে কুকুৰজনী যে ৰাতি বিৰাট হুলস্থুল কৰি আছো অঁ পোৱালি জগিলে তুমি পটককৈ চাই গৈছা মই চালোঁ চালা চালোঁ চাই আহিছোঁ 5টামান পোৱালি দিছে 5টা পোৱালি 5টা পোৱালি মতা নে মাইকী 3টা মাইকী 2টা মতা হয় নেকি কালাৰ কালাৰ বগা 3টা আৰু ক'লা 2টা হয় নেকি অঁ ঠিকে আছে দিয়া ভালে হৈছে এই মাইকী 3জনী হ'লে সুবিধাই আৰু এই যোৱাকালিয়ে জগিলে অঁ হয় নেকি বৰ পেং পেং আছে পিছত মই চালোগৈ যেতিয়া ঠিক আছে তুমি পইচাখিনি উঠালা ন পইচা উঠালোঁ পইচাখিনি উঠালা যদি ভালে হ'ল দিয়া মই বাইদেউহঁতক দি থৈ আহিলোঁ দিলা অঁ দি থৈ আহিছোঁ দি থৈ আহিলা ঠিকে আছে তাতে তুমি ঘৰত যাব পাৰিবা নহ'লে অঁ এওঁলোকৰ কিবা আছিলে নেকি তেওঁলোকৰ বিষয় এটা আছিলে ঠিক আছে মই পাতিম দিয়া ঠিক আছে তেতিয়া মই গৈ থাকোঁ অঁ ঠিক আছে তুমি যোৱা যোৱা এই ঘৰত ৰ'বা হা থাকিব যা সোনকালে যাব যা কিবা বুজিলানে কুকুৰটোৰ কথা চবকে সুধিছে কুকুৰটোৰ কথা মই সেইকাৰণে সুধিলোঁ যে কাম তোমালোকেও কৰিছা মেনেজাৰেও কাম কৰিছে কিন্তু তোমাক যে মই কুকুৰটো চাব যাব দিলোঁ তুমি কেইবাৰ গ'লা 3বাৰ গ'লা 3বাৰ আগৰ লগত কুকুৰটোৰ কি লিংক আছে শুনি দিয়া মোৰ কথাটো শুনা কুকুৰটো যে পোৱালি কেইটা দিলে কালাৰ কি মতা নে মাইকী এই 3টা কথা জানিবৰ কাৰণে তুমি কেইবাৰ গ'লা 3বাৰ গ'লা কিন্তু মেনেজাৰক যে মই কথাটো সুধিলোঁ সুধোতে মেনেজাৰে অলৰেডি পোৱালিকেইটা চালেও মতা মাইকী কিমান কালাৰ কি গোটেইখিনি বস্তু চাই থ'লে মানে তাৰ কামৰ এডভান্স তোমালোকে এটা কাম 3বাৰ যিটো কাম কৰা মেনেজাৰে সেইখিনি কাম এবাৰতে কৰে গম পালানে কাৰণ সি তাৰ কামখিনি সি ধেমাগেৰে কৰে আমি প্ৰথমতে যিকোনো এটা কাম শিকি বুজি তাৰ ওপৰত অভিজ্ঞতা যেতিয়া হৈ যাব তেতিয়া ইনকামটো তাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া তোমালোকে কাম শিকিহে আছা হয় নহয় এতিয়া ফাৰ্মৰ কামখিনি তোমালোকে যেতিয়া সম্পূৰ্ণ কৰিব পৰা হৈ যাবাগৈ কালি পৰহি তোমালোকে নিজে এখন ফাৰ্ম খুলিব পাৰিবা আজি তুমি অকণমান কাম জানোতে তুমি এখন ফাৰ্ম খুলিবা ফাৰ্ম খুলি তুমি ফাৰ্মখন চলাব নোৱাৰিবা নহয় যিকোনো এটা কাম কৰাৰ আগত তাৰ বিষয়ে জ্ঞান আমি আহৰণ কৰিব লাগিব সেই বিষয়ে আমি ভালকৈ জানিব লাগিব তুমি যি ব্যৱসায় নকৰা সেই ব্যৱসায়টোৰ ওপৰত তোমাৰ অভিজ্ঞতা থাকিব লাগিব অভিজ্ঞতা অবিহনে কোনো ধৰণৰ ব্যৱসায় বা যিকোনো কাম আমি কৰিব নোৱাৰোঁ এতিয়া মেনেজাৰে দৰমহাটো কি কাৰণে বেছিকৈ পায় তোমালোকে নিশ্চয় বুজি পাইছা তুমি যিটো কাম 3বাৰ গ'লা
সেই কামটো মেনেজাৰে অলৰেডি এবাৰতে চাই থৈ দিছে আৰু মই সোধোতে ধুনীয়াকৈ তপৰাই উত্তৰটো দিলে হয়নে সেইটোৱে পাৰ্থক্য কাৰণ কামৰ পাৰ্থক্য সময়ৰ পাৰ্থক্য থাকিব পাৰে কিন্তু কামৰ পাৰ্থক্য আছে কাম এটা কাম কোনোবাই এঘণ্টাতো কৰিব পাৰে এটা কাম কোনোবাই 12 ঘণ্টা লগাব পাৰে এতিয়া 12 ঘণ্টা কৰিলে বুলি তাক দৰমহাটো বেছি দিম তেনেকুৱা নহয় মেনেজাৰ দৰমহাটো সেইকাৰণে বেছি তোমালোকৰ দৰমহাটো বঢ়াই দিয়া হ'ব মই মেনেজাৰৰ লগত কথা পাতিম তোমালোকে কাম শিকা ভালকৈ কামখিনি শিকা নিশ্চয় তোমালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব হা হ'ব বুজি পাইছা ন কথাখিনি ঠিকে আছে দিয়া মই কাইলৈ কথাখিনি পাতিম হা আমি যাওঁ ঠিক আছে যোৱা সমস্যা সকলো কথা বুজিলেতো আৰু প্ৰব্লেমেই নাছিল